পঞ্চম শ্ৰেণীৰ মইনাহঁত আজি আকৌ তোমালোকলৈ নতুন এটি ভিডিঅ' ক্লাছ লৈ আহিছোঁ। আজিৰ ভিডিঅ' ক্লাছটি হৈছে ভাষা 1ৰ পাঠ নম্বৰ 4 কবিতাটি। এটি কবিতাটিৰ নাম হৈছে পিঠাৰ মেল। গতিকে মই কবিতাটি তোমালোকক মাতি শুনাইছোঁ আৰু মোৰ লগে লগে তোমালোকেও মাতি যাবলৈ চেষ্টা কৰিবা দেই। কবিতাটিৰ নাম হৈছে পিঠাৰ মেল। অকণমানি হতৰ ভৰালি কোঠাত বিহু উৰুকা ৰাতি পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। চুঙা পিঠাই মাতিলে ঘপৰাই খোলা চাপৰিয়া বাই, দেশৰ কথা দশৰ কথা শুনিছনে নাই? টপাটপ ৰসগোল্লা মুখত সুমুৱাব পাই, লাৰু আৰু পিঠাবোৰ খাই ঘিণৰ চকুৰে চাই। পিঠাৰ এই ঘোৰ অপমান তালৈ কোনে কৰে কাণ, এইদৰে হ'লে আমি বেছিদিন জীয়াই থকাই টান। এই দেশত আৰু বেছিদিন নাই আমাৰ ভাত, কিয় ক'ব তেনে দুখ লগা কথা, সুতুলিয়ে দিলে মাত, ফেনী পিঠাই দিলে উত্তৰ, ফেন উলিয়াই হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই। আজিকালি আৰু অকণমানিয়ে নাপায় আমাক চিনি, লুচি লাগে বিস্কুট লাগে, লাগে চাহ পানী। কবিতাটিৰ কবি হৈছে অতুল চন্দ্ৰ হাজৰিকা। গতিকে আজি তোমালোকে মোৰ লগত একেলগে মাতি নিশ্চয় ভাল পালে চাগে। গতিকে আজিলৈ ইমানতে আজিৰ ভিডিঅ' ক্লাছটো সামৰণি মাৰিছোঁ। তোমালোক সকলোকে অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বাই বাই।